হেল্ল' কি খবৰ আপোনালোকৰ সবে ভালে চাগে ন আমাৰো ভালে মই আজি ক'ত আছো জানেনে আমাৰ পুৰণা ঘৰত আছো আমাৰ মই মানে এইখন ঘৰতে জন্ম হৈ পিনে ডাঙৰ হৈছিলোঁ এইখন ঘৰত এখন আমাৰ পুৰণা ঘৰ পুৰণা গাঁও হয় বেটাই মানে মোবাইলটো টানি দিছে এইফালে ফুল দেখিছেনে আমাৰ মানে সৰু খুৰীয়ে ফুলবোৰ একদম ধুনীয়াকৈ সজাই থৈছে এইফালে তামোল বাৰী এইফালে আমাৰ ঘৰটো দেখাই দিছোঁ এইফালে সেইজনী আইতা বহি আছে আমাৰ আইতা মানে বয়স হৈ আহিছেতো ইটো সিটো বেমাৰ ওলাই থাকে প্ৰেছাৰ আছে হাই প্ৰেছাৰ এতিয়া আইতাই অকলে বহি আছে আইতাই মই অহা দেৰি হ'ল বাৰু অকণমান দেৰি মই বোলো অকণমান ভিডিঅ' কৰি থৈ দিম বোলো আপোনালোকক দেখাই দিম আমাৰ পুৰণা ঘৰটো এইফালে বাৰীখন এইফালে ভঁৰাল আছে এইখন ঘৰতে আমি মানে জন্ম হৈ ডাঙৰ হোৱা একদম 5-6লৈকে আছিলোঁ নেকি এখন ঘৰতে মই তাৰপাছত আমি নতুন গাঁৱলৈ গ'লোঁগৈ তাকে বোলো আপোনালোকক অকণমান দেখাই দিম বোলো ভিডিঅ' কৰি থৈ দিম বুলি অকণমান আহিছিলোঁ আজি এইফালে জখলা ইমান ওখ এইফালে দৰজাখন এনেকৈ সোমাই যায় ইয়াত মাজু বৰমাহঁতিও থাকে সিহঁতি এতিয়া নাই দোকানত আছেগৈ সেইফালে দোকান দি পিনি আছেগৈ পঢ়া এইটো পাকঘৰ আমাৰ বৰমাহঁতৰ এইফালে ৰুম আছে এতিয়া মানুহ নাই যে সিহঁতি নাই থকা যে সেইকাৰণে এইবোৰ গড্ৰেজ আছে ড্ৰেছিং এনেকৈ আছে আৰু সিহঁতি যিহেতু দোকান দিয়া যে ইয়াত তাতে থাকিছে এইফালে বৰমাহঁতৰ চোপা কেজি থৈ দিছে এইফালে আমাৰ আইতা আৰু এইফালে আইতা ইয়াত পূজা কৰে হেৰি কৰে এইফালে আইতা ইয়াত শুৱে আইতাৰ ৰুমটো এইটো এইফালে বৰমাহঁতি থাকে এতিয়া দৰজাখন মাৰি থৈ দিছে মানুহ যিহেতু নাই আৰু এইফালে খুৰীহঁতৰ ৰুম সৰু খুৰীহঁতৰ খুৰী নাই এতিয়া কণ্ট্ৰল চাল আনিবলৈ গ'ল এইফালে অকণমান ওপৰৰ পৰা দেখাই দিছোঁ চাওকচোন ইমান ওখ আমাৰ সেই কি বুলি কয় খামটি মানুহবোৰ এনেকৈ চাংঘৰতে বেছিভাগ থাকে চাওকচোন জখলাটো ইমান ওখ ইমান দিনৰ পাছত আহিলে ভয়ে লাগে এইটোত উঠিবলৈ বা নামিবলৈ এইখিনি হৈছে লাই শাক টেঙা বনাই থ'ব মানে এনেকৈ বৈয়ামত ভৰাই থ'ব পায়স নিচিনাকৈ ভাত ঢিলাকৈ বনাই পিনি খাবলৈ বহুত ভাল লাগে মাছৰ লগত এইটো লাই শাক ছিজনতে বনায় এনেকুৱাবোৰ মই অকণমান ভিডিঅ'ত কৰি থৈ লওঁ বা আমাৰ পুৰণা ঘৰটো যিহেতু বহুত দিনৰ পাছত আহোঁ যে ঘৰলৈ এতিয়া দিনটো আইতাই অকলে থাকে দাদাইও নাই কামলৈ গ'ল আইতাই দিনটো অকলে এইডোখৰতে বহি থাকে এইবোৰ বাৰী আগতে আইতাই পাৰি থাকোঁতে নিজে কৰিব পৰা হৈ থাকোঁতে শাক চব্জি ঢেৰ লগায় এতিয়াতো বয়সো হ'ল যিটো কৰিব নোৱাৰে ঢেৰ বেমাৰো হেৰি হ'ল বয়স হ'ল যে সেইটো ঘৰটো মানে সেই খুৰীয়ে মানে তাঁত বয় যে তাঁতৰ শাল চৰকাৰৰ ফালৰ পৰা দিছে মানে এইফালে চাওকচোন এইখিনি টকু কোনে খাল ভাই ভাল পাওঁ পকিলে বহুত ভাল লাগে ন তেল লাগে সেইফালে নাচপতি আৰু এইফালে খুৰীয়ে মানে তাঁত বৈ চৰকাৰৰ ফালৰ পৰা ঘৰ পাইছে হেনো চাওঁগৈ ব'লকচোন খুৰীয়ে মানে এনেকৈ খামটি মানুহে পিন্ধা লুঙি ৰিহা এনেকৈ মানে চেলেং চাদৰ সেইবোৰ খুব বয় মানে সেইকাৰণে এতিয়া সেই চৰকাৰৰ ফালৰ পৰা
পাইছে এইটো পাইছে চাওকচোন ইমান ডাঙৰ ঘৰটো আৰু এইটো তাঁতীশাল নে কি ক'ব জানো এতিয়া ইয়াত ৰিহা লগাই থৈছে এইটো চাওকচোন ইমান ডাঙৰ ডাঙৰ কেছ বাচিব লাগে এনেকুৱা এখন বিকিলে মানে এখনতে 2000-2500 পায় ইমান ধুনীয়াকৈ কেছ বাচি চাওকচোন এইবোৰ বাচিবলৈও বহুত মেহনত লাগে নহয় চকু একদম বিষাই যায়গৈ একদম ডাঙৰ ডাঙৰকৈ বাচিব লাগে এইবোৰ এইটো ভৰিয়ে হেৰি কৰে নে কেনেকৈ বৈ জানো এইবোৰ মই আজি প্ৰথম দেখিছোঁ দেই এইটো এনেকুৱা তাঁতৰ শাল আগতে বাৰীখন একদম শাকে ভৰ্তিয়ে হৈ থাকে আইতা পাওঁতে এতিয়া আইতাও নোৱাৰা হ'ল বয়স হৈ আহিছে এইফালেও এটা ৰুম আছেচোন এইটো খালী 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 নে এইটো আমাৰ বেটা মানুহ তাকে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ চাই কেনেকুৱা পালে জনাব আৰু দেই আমাৰ পুৰণা গাঁওখন পুৰণা ঘৰ য'ত আমি সেই জন্ম হৈ ডাঙৰ হৈছোঁ আমি গোটেই বাই ভনীকেইজনী আগতে আমি ঢেৰ ছোৱালী হৈছিলোঁ 6-7জনী এতিয়া চব নিজে কামে আছে পঢ়ি আছে